পাইছে আজি মন্দিৰত যাইছোঁ বিষ্ণু মন্দিৰ আমাৰ মানে কটুহি গাঁৱৰ আমাৰ এখন বালাপুখুৰী ইভাগে কটুহি ইভাগে আছে বাবলি চ' বাবলি ইউটিউব চেনেলটোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আৰু ইভাগে ইমান ধুনীয়া পৰিৱেশ চাই লওক এতিয়া চাইকেলত যাই আছোঁ আগতো গেছি বৰমাহাত আৰু কি খাংগি ইয়াত মমোহঁতে গেছি বহ চ' চাই এতিয়া আমি যাই আছোঁ বিষ্ণু মন্দিৰ ৰিয়েকশ্যন দিয়া মানুহক ৰিয়েকশ্যন দেখিছেনে আপোনালোকে চাই ইমান ধুনীয়া লাগে চাই ৰাখক আপোনালোকে ইভাগে ৰাখক তো আমি বুৰ্জ খালিফা আহিবালো এয়া বুৰ্জ খালিফা আৰু আমি মানে একলা চাইকেল পাৰ্কিং কৰিব তো আমি এতিয়া পাৰ্কিঙৰ জাগা আছে আৰু ইমান ধুনীয়া পৰিৱেশ আপোনালোকক দেখাইছোঁ দমকলৰ ব্যৱস্থা আছে এই তল মন্দিৰটো কিবাকে খেতি আমি মানে আগত এখন দলং আছে দলংখনৰ পৰা আহোঁ ইমান ধুনীয়া পৰিৱেশৰ মাজত গৰু আটেক দিব দেই চাওক ইমান ধুনীয়া ইমান ধুনীয়া পৰিৱেশটো মানে কি ক'ম আৰু দলংখনত বুলি যাইছোঁ অলপ এনজয় লওঁ অলপ মানে জীৱনটোত মানে অলপ ল'ব লাগে এইবিলাক প্ৰকৃতিৰ প্ৰকৃতিৰ লগত থাকিব লাগে প্ৰায় প্ৰকৃতিৰ এনজয়টো সকলোতকৈ মেইন এনজয় বিষ্ণু মন্দিৰ আহিছোঁ নে ভাল লাগে খাই লওক মন্দিৰটো ভালকৈ অলপ লেতেৰা আছে চাফা কৰি ল'ব লাগিব ইমান ধুনীয়া পৰিৱেশ ইভাগে আছে ম'মো হা নামটো হিমাংশীনাথ ম'মো ইভাগে আছে বাবলি বেছিকৈ খাংগি বলতে পৰিলে পানীখিনি লেতেৰা হৈছে এইভাগে কল আছে আপোনালোকে মানে মন্দিৰত আহে সেইটো মানে আপোনালোকে মন্দিৰত আহিলে যে মাংস খায় কোনোবাই কয় মাংস খায় এইবিলাক খাই মানে মন্দিৰত আহিব নাপায় সদায় সেইটো বাদ দিয়ক সদায় মাংস খাই কিবা খাইতো খাই থাকে কিন্তু সদায় মন্দিৰত আহিলে আপোনাৰ মনটো নিজৰ শুদ্ধ লাগিব ফ্ৰেছ হ'ব লাগিব তেতিয়া আপোনাৰ মানে মাংস খাই হওক একো কথা নাই কিন্তু আপোনাৰ মনটো সদায় শুদ্ধ ৰাখিব লাগিব এটা কথা আপোনালোকে জানি ল'ব আমি এডাল মালা আনিছোঁ মালাডাল ইয়াতে দিব লাগিব ইয়াতে আমি দিম মমা জিগবা নাই তুমি গুছা পানী ওলাই পানী ৱাটাৰ ৱাটাৰ আৰু আপোনালোকক মই এটা কথা কৰাই আনিলোঁ এটা লাইফষ্টাইলৰ দৰে ব্লগ খালি অকল ব্লগটো হ'ব মানে হিন্দী ব্লগ লাইফষ্টাইলৰ হিন্দী আপোনালোকক এইটো মানে লাগিবনে নালাগে আপোনালোকে মানে এইটো ভিডিঅ'ৰ কমেণ্টত জনাই দিব আৰু আপোনালোকে নিশ্চয় চিৰিয়াখানা যোৱা ভিডিঅ'টো কেনেকুৱা পালে এইটো ক'ব লগতে এম্বাজাৰ যোৱা আৰু বকো জাৰ্ণি বকো বাই বাই দি ওচৰত গৈ পালোঁ এইবিলাক কেনেকুৱা পালে আৰু ইভাগে
ফুল পানী মাৰি আছোঁ ভৰিখন ধুই লওঁ মই ইয়াত মানে ফুল জাছত বজাইছোঁ প্ৰসাদ আছে প্ৰসাদটো খাই লওঁ এতিয়া আমি সকলো কাৰ্যসূচী শেষ চ' এতিয়া লাহেকৈ ভিডিঅ'টো আমি এণ্ডিং কৰি দিওঁ Kunian bajasu. Ano gani? আগলৈকে যাই থাকোঁ অলপ মানে দৃশ্যমান দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা মানে দৃশ্যমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু অলপ দৰ্শনো হ'ল আৰু মানে চ' আজি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগ পাম কাৰণে নেক্সট ভিডিঅ'টো আজিলৈ এৰিছোঁ নেক্সট ভিডিঅ'টো বাই বাই